ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইফালে মই মা আৰু নবৌক চাহ দিবৰ কাৰণে চাহ লৈ আহিছোঁ। মাহঁতে যিহেতু পথাৰত মাটি ৰুই আছে আৰু মোৰ পাল হৈছে এইফালে কঠীয়া তোলা পাল আছিলে, তাৰ মাজতে চাহ অকণমান বনালোগৈ। মা আৰু নবৌৱে খাওঁ বুলি ক'লে আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। আৰু যিহেতু এইফালে আমাৰ পথাৰবিলাক আৰু কেইদিনমানৰ পিছতে চাৰিওফালে একেবাৰে সেউজীয়া হৈ যাব আৰু এতিয়াও সেউজীয়া হৈ আছে যিহেতু আমাৰ এইফালে ঘাঁহ বহুত আৰু ছাগলী গৰুৰ কাৰণে একেবাৰে ঘাঁহ আছে আমাৰ ইয়াত। ছাগলী গৰুৰ কাৰণে একেবাৰে খাব পৰাকৈ আছে, একেবাৰে সুস্থ সবল হৈ থাকে আমাৰ গৰু ছাগলীবিলাক। আৰু ভিডিঅ'টো চাই থাকক। এইফালে মানুহবিলাকে একেবাৰে মাটি ৰুই একেবাৰে আজৰি হৈছে প্ৰায়। এইফালে বাও ধানৰ খেতি কৰা হৈছে। তাৰপৰা এইফালে মই এইখিনিতে বহি একেবাৰে কঠীয়া তুলি থাকোঁ আৰু ভিডিঅ'টো চাই থাকক একেবাৰে শেষলৈকে। তাৰপৰা আমাৰ এইফালে দিগন্ত দাই কোৱা হাঁহ পোৱালিকেইটা অকণমান দেখাই দিওঁ। এইকেইটা দেখিছোঁ নহয়, এইফালে এইকেইটা হাঁহ পোৱালিকেইটা আমাৰ দিগন্ত দাৰ কাৰণে থৈ দিছোঁ, কিন্তু ইভেণ্টৰ কাৰণে এইকেইটা থোৱা নাই। যোৱা বছৰ যিহেতু বহুতকেইটা মৰি গ'ল, সেইকেইটা থোৱা হৈছিলে, তাৰ মাজতে ইভেণ্ট পতাও নহ'ল। তাৰপৰা এইবাৰ যোৰহাটত যিহেতু 12 তাৰিখে ইভেণ্ট আছে, সকলো আহিব, মোৰ এই ভিডিঅ'টিৰ যোগেদি জনাই দিছোঁ। আৰু আমাৰ ৰাইজবিলাকে ক'ত মাটি ৰুই আছে তাকো আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। ইফালে আমাৰ এইগৰাকী ৰোৱনী একেবাৰে চাহ খাব লৈছে। এইফালে দেখিছে ন, এইফালে ৰুই আহি ইমান দূৰ পালেহি। সেইফালে মা আছে, তাৰপৰা এইফালেও ৰুই আছে যিহেতু, আৰু কেইদিনমানৰ পিছত চাৰিওফালে একেবাৰে সেউজীয়া হৈ যাব। আৰু কোনোবাই বাও ধানৰ চাউলৰ ভাত খাই পাইছে নাই আপোনালোকে কমেণ্ট এটাও কৰি জনাবচোন, যিহেতু বহুতে খাই পোৱা নাই। আৰু এয়া দেখিলে নহয়, ভিডিঅ'টো একেবাৰে ধামাকা হ'বলৈ গৈ আছে। আপোনালোকক দেখাই আছোঁ চাৰিওফালে সেউজীয়া। এইফালে যে সেউজীয়া হৈ আছে এইবিলাক কিন্তু ধান নহয় আকৌ দেই, এইবিলাক হৈছে ঘাঁহ হয়। আৰু সেইফালে আঁতৰত একেবাৰে গৰু চৰি আছে, এয়া দেখিছে নহয়, এইয়া দেখিলে। এইফালে চাহ খাব পৰাকৈ আমাৰ মা একেবাৰে ওচৰ পাই গ'লে। এইফালে মোক কেমেৰাটোলৈও চাই দিছে। এয়া দেখিছে ন, চাহ একেবাৰে বাকি থৈছোঁ, কাগজত বিস্কুট আছে। এইফালে ৰাইজে একেবাৰে খাই আছে ধুনীয়াকৈ। এইবিলাক চব ৰোৱনী। তাৰপৰা এইফালে আমাৰ বছ মানে আমাৰ দেউতা হয়, এইফালে পথাৰে গৈ আছে। কি চাবলৈ গৈছে আৰু এয়া দেখিছে নহয়। তাৰপিছত এইটো মই এইফালে চাহৰ কাপ লৈ আছোঁ, চাহ খাবলৈ লৈছোঁ। মোৰ গাত যিহেতু বোকা লাগি থকা নাই, মই পথাৰত থকা নাছিলোঁ, মই কঠীয়া তুলি আছিলোঁ। তাৰ মাজতে চাহ বনাই পিনি আমাৰ ৰোৱনীবিলাকক দিলোঁহি। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু বেছি দীঘল নকৰোঁ বাৰু, আৰু অলপ কৰিম আৰু তাৰপিছত আপোনালোকে চাই কমেণ্ট কৰিব। এইফালে চাহ দি পিনি মই কঠীয়া তুলিবলৈ আহি আছোঁ। আৰু এতিয়া মই ভালকৈ কথা এটা কওঁ আপোনালোকক। জুলাই মাহৰ 12 তাৰিখে যোৰহাটত মিটআপ হ'বলৈ গৈ আছে আৰু সকলো আহিব। মোৰ এই ভিডিঅ'টোৰ যোগেদিয়েই আপোনালোকক জনাই দিছোঁ। আৰু ইয়াতকৈ ভাল ভিডিঅ' এটা বনাই পিনি দিম, সেইটো একেবাৰে ছুটি হ'ব। আৰু এই ভিডিঅ'টো অলপ দীঘলীয়া হৈছে আৰু আপোনালোকক ধুনীয়াকৈ মই সেই ভিডিঅ'টোৰ যোগেদি জনাই দিম। আপোনালোক আহিব, আজিও মানে কৈ থৈছোঁ, যিহেতু আৰু এমাহ আছে আৰু মোটামুটি এমাহতকৈ খুব বেছি 10 দিনমান বেছি হ'ব। জুলাই 12 তাৰিখ দেওবাৰ পৰিছে, আহিব। আৰু গৰম বন্ধও পাব। যিবিলাকে শিক্ষকতা কৰে তেওঁলোকো আহিব পাৰিব, কণ্টেণ্ট ক্ৰিয়েটৰো আছে। আৰু এইবিলাক দেখিছে নহয়, এইবিলাক কঠীয়া। আৰু এইবিলাক দেখিছে নহয়, এইবিলাক পানীত পেলাই থোৱা আছিলে, পানীৰ পৰা তোলা হৈছে। এয়া তাৰপৰা আমাৰবিলাক নিলে। এইবিলাক আমাৰ এই বাইদেউ এজনী ঘৰ হয়, তেখেতে কঢ়িয়াই আছে। আৰু আমাৰবিলাক ধুনীয়াকৈ ইফালে পথাৰত থৈ আহিলোঁ। আৰু এতিয়া মই কঠীয়া তুলিম। কঠীয়া তোলা যিহেতু দেখাব নোৱাৰোঁ, মানে কঠীয়া তুলি থাকোঁতে 2খন হাত ব্যৱহাৰ কৰিব লাগিব, সেইবাবে আপোনালোকক দেখাব নোৱাৰোঁ, আপোনালোকে বেয়া নাপাব। ৰাতিপুৱাৰ পৰা কঠীয়া তুলি আছোঁ, তাৰপৰা তাৰ মাজতে চাহ অকণমানো বনাই দিলোঁগৈ। এইবিলাক দেখিছে নহয় কঠীয়া, বাও ধানৰ কঠীয়া হয় এইবিলাক। আৰু কোনে কোনে বাও ধানৰ চাউলৰ ভাত খাই পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু বৰ বেছি দীঘল নকৰোঁ ভিডিঅ'টো, আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পায় তেন্তে মোৰ পেজটো ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।